गाव गावनि बिजोंखौ फोथांनानै लाखिनो थाखाय गावनि बिमानि रावजों सोलोंथाइ होनो गावनि गथ' गथायखौ जातीय फरायसालियाव सोलोंथाइ होनाय थांखि। धेमाजि जिल्लानि सिमेन्टसापरि जातीय फरायसालियाव दिनै दिथागिरि आरो रायजोआरि मेल खुंफुंनाय जादों। बे हाबाफारिजोंनो फरायसालिनि गोजाम सामलाय आफादखौ सिफायनानै हुपन सयकियाखौ आफादगिरि आरो फरायसालिनि गोरायुं देबानन्द फुकनखौ नेहाथारि बिबान होनानै गोदान फरायसालि सामलाय आफादखौ दाफुंनाय जायो। हाबाफारियाव आलासि महरै सिमेन्टसापरि पन्चायतनि आफादगिरि दम्बारु खुंगर थाई आहम डेभेलपमेन्ट काउन्सिलनि सोद्रोमा रानु गगৈजों लोगोसेनो गासै फोरोंगिरि दिथागिरिफोरा बाहागो लायो। এখন বিদ্যালয়তে পঢ়ি আছে, এতিয়া বৰ্তমান ক্লাছ 6 মঞ্জিত বৰা। মই স্কুলখনত প্ৰথম অৱস্থাৰ পৰা তাইক এইখনত পঢ়িবলৈ দিছোঁ। কথা হ'ল কি, আমি বিভিন্ন টিভিতে হওক বা অন্য হেৰিতে পাইছোঁ যে অসম জাতীয় বিদ্যালয় বুলি ক'লে এটা সুনাম আছে। সেই সূত্ৰে আৰু তাৰ যিখিনি শিক্ষাৰ যি মানদণ্ড এইখিনি খুব যথেষ্ট ভাল বুলি আমি গম পাওঁ। গতিকে সেই চিন্তা চৰ্চা কৰি আমাৰ ল'ৰা ছোৱালীবিলাকক জাতীয় বিদ্যালয় পঢ়িবলৈ দিয়া হৈছে আৰু আমিও যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু প্ৰথম অৱস্থাৰ পৰাই আমি এই বিদ্যালয়খনৰ লগত জড়িত হৈ আছোঁ। যথেষ্ট ভাল বুলি আমি ক'ব পাৰোঁ। আজি সম্পূৰ্ণ উপস্থিত আছে, কাৰণ এইখন বিদ্যালয়ত বৰ্তমান প্ৰায় 300মান ছাত্ৰ ছাত্ৰী আছে। গতিকে প্ৰায় 300 মানে ইয়াত উপস্থিত হৈছে। আজি আচলতে পুৰণা যিখন আমাৰ বিদ্যালয় পৰিচালনা সমিতি আছিলে, এই সমিতিখন ভংগ কৰি আজি এখন নতুন পৰিচালনা সমিতি গঠন কৰা হৈছে। এই পৰিচালনা সমিতিখনৰ আজি সভাপতি দায়িত্ব অৰ্পণ কৰা হৈছে সপোন শইকীয়া ডাঙৰীয়াক, আৰু প্ৰধান শিক্ষক আমাৰ সম্পাদকৰ দায়িত্বত আছেই। আৰু ঠিক তেনেধৰণে এখন 15জনীয়া কমিটি গঠন কৰা হৈছে। লগতে এখন শিক্ষা সমিতিও গঠন কৰা হৈছে। শিক্ষা সমিতিত প্ৰদীপ দুৰাকে আদি কৰি এই অঞ্চলৰ বিভিন্নজন শিক্ষাবিদক লৈ গঠন কৰা হৈছে। এটা কথা কিন্তু থিৰাং ক'ব লাগিব, আমাৰ ছোৱালীজনী যে পঢ়ি আছে, প্ৰথম অৱস্থাৰ পৰাই খুব ভাল ধৰণে পাছ কৰি গৈছে। প্ৰথম অৱস্থাৰ পৰা প্ৰথম বিভাগতে গৈ আছে এতিয়ালৈকে। আৰু অনাগত দিনত যদি সকলোৰে সহায় সহযোগ, বিশেষকৈ স্কুলৰ শিক্ষকসকলৰ যদি সহায় সহযোগ হয় আৰু আমিও তেনেদৰে চেষ্টা কৰোঁ, আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। মানে কি হৈছে 2000 প্ৰতি বছৰে আমি গোটেই বৰ্ষটোত আমি কিদৰে নতুনভাৱে ছাত্ৰ ছাত্ৰীক আগুৱাই নিম তাৰ বিষয়ত আজি এই সভাত আমাৰ আলোচনা কৰা হৈছে। আৰু নতুন কমিটি গঠন, পুৰণা কমিটি ভংগ হৈছে। আমাৰ যিখন পৰিচালনা সমিতি, সেই পৰিচালনা সমিতিখন আমাৰ 7 বছৰ হ'ল। 7 বছৰ তেওঁলোকে আমাৰ বিদ্যালয় পৰিচালনা কৰি আছিলে, আৰু সেই পৰিচালনা কৰাৰ দিশত আমি যথেষ্ট আগুৱাই গৈছোঁ। তেওঁলোকক আমি স্বীকৃতি দিব লাগিব, মানে তেওঁলোকক আমি ধন্য মানিব লাগিব। শিক্ষাৰ দিশটোত পৰিচালনা সমিতিয়ে যথেষ্ট আমাক সহায় সহযোগ কৰিছে। এই সহযোগ কৰাত আমি আগবাঢ়ি গৈছোঁ। আৰু তেওঁলোকৰ একেখন সমিতিয়ে ইমান দিন চলাই থাকিবলৈ নোৱাৰি তেওঁলোকে আজি পদত্যাগ কৰিছে। পদত্যাগ কৰাৰ পিছত আমি নতুন সমিতি গঠন কৰিছোঁ। সেই নতুন সমিতিয়ে যাতে এই বিগত বছৰকেইটাত যিদৰে আগৰ সমিতিখনে আমাক সহায় সহযোগ কৰিছিলে বা বিদ্যালয়ৰ বিভিন্ন শিক্ষা দিশখিনিত আমাৰ সহায় আগবঢ়াই নিছিলে, এই সমিতিখনো আমি তেনেদৰে সহায় সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু অভিভাৱক সভাটো আমি সকলো অভিভাৱকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু সেই ক্ষেত্ৰতে আমি আজি সভাখন আহিছোঁ। আমি আজি মিটিঙত সেই নতুন দিশখিনিত আমি আমাৰ নতুন কাৰ্যকৰী সমিতি এখন গঠন পুনৰ এদিনা বহিম। সেই সমিতিত বিভিন্ন দিশত, শিক্ষা বিভাগত বা অন্যান্য দিশত আমি কেইজনমান ব্যক্তি নিয়োগ কৰিছোঁ। আমাৰ ৰিটায়াৰ্ড মানুহ, অৱসৰপ্ৰাপ্ত শিক্ষক কেইজনমান আমি শিক্ষা বিভাগত আমি নিয়োগ কৰিছোঁ। তেওঁলোকে আমাক বিভিন্ন দিশসমূহ, আমাতকৈ অভিজ্ঞ তেওঁলোকে, সেই দিশসমূহ তেওঁলোকে নতুনভাৱে আমাক কেনেকৈ আগবঢ়াই নিম সেই দিশত তেওঁলোকে আমাক সহায় সহযোগ কৰিব। আমি কাৰ্যকৰী সভাত এখন সভা অনুষ্ঠিত কৰি তেওঁলোকে সেই সভাতে আমাক CPS আছে, আমাৰ চিমেণ্টসাপৰি গাঁও পঞ্চায়তৰ সভাপতি চৰকাৰ ডম্বৰু কোঁৱৰ আহিছিলে, আৰু আমাৰ টাই আহোম কাউন্সিলৰ ৰাণু গগৈ বাইদেউ আহিছে, আৰু OBC সভাপতি আমাৰ আজি আমাৰ চিমেণ্টসাপৰি জাতীয় বিদ্যালয়
নতুন সমিতিৰ যিজন সভাপতি তেওঁ আমাৰ OBC চেয়াৰমেন OBC ডিপাৰ্টমেণ্টৰে সপোন শইকীয়াদেৱ তেওঁলোকে আমাৰ মাজত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ দুৱৰা ছাৰ তেওঁলোকে আৰু এনেকৈ বিভিন্ন ব্যক্তি আমাৰ উপস্থিত হৈছে আমাৰ মন্তব্য তেওঁলোকে আগবঢ়াইছে কমিটিয়ে আমাৰ এইটো কৈছে তেওঁলোকে বিভিন্ন দিশত তেওঁলোকৰ মন্তব্য আগবঢ়াইছে যে আমি ভৱিষ্যতলৈ যোৱা কমিটিখনতকৈ আমি আৰু অলপ আগুৱাই যাবলৈ ভাল ভাল সিদ্ধান্তবোৰ শিক্ষা দিশত আমি আলোচনা কৰি আগুৱাই নিম বুলি তেওঁলোকে আমাক কথা দিছে नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पइन्ट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पइन्टआव नोंथांमोना SSC बेंक PO बेंक क्लार्क बेंक SO UPSC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360